মনটোক আৰু কিমান বিচাৰিব এই জংঘলখনৰ পৰা গুচি গ'লেগে ভাল আছে যেতিয়ালৈকে মনটোক বিচাৰি নাপাওঁ তেতিয়ালৈকে এই জংঘল এৰি আমি নাযাওঁ বছ এইখন অলপ বেলেগৰ ঠাই অলপ ইয়াত সাৱধান থাকিব লাগিব যাৰেই ঠাই নহওক কিয় আমি টাইগাৰ হয় টাইগাৰ অসমীয়াত বাঘ বুলি কওঁ আৰু বাঘে বেলেগৰ জেগাত চিকাৰ কৰি ভাল পায় আমি বেলেগৰ জেগাত চিকাৰ কৰিব লাগিব তেন্তে ব'লক বছ গুজৰি বেলেগ অচিনাকি মানুহৰ প্ৰৱেশ ঘটিছে আৰু সিহঁতে সুসজ্জিত হৈ আহিছে বছ এই ৰাৱণৰ জংঘলত প্ৰৱেশ কৰিবলৈ কাৰ ইমান সাহস বছ সিহঁতে বেলেগ কিবা উদ্দেশ্যৰে আহিছে কিবা অঘটন নঘটাইতো সকলোকে সাৱধান থাকিব ক আৰু সিহঁতৰ ওপৰত চকু ৰাখ ঠিকে বছ আমি সিহঁতৰ ওপৰত আক্ৰমণ কৰি দিওঁ নেকি আহিব দে সিহঁতক কিন্তু ঘূৰি যাব নাপায় আমাৰ জংঘলত আমিয়ে ৰজা আৰু কিমান দিন অপেক্ষা কৰিবি মনটো হয়তো আৰু কোনো দিন ঘূৰি নাহে সি মোক দুদিনৰ পিছত আহি লৈ যাম বুলি কৈছিলে কিন্তু সি আজিলৈকে অহা নাই কিয় খুৰী তই ভিতৰলৈ গৈ তোক ইয়াত মানুহে দেখা পালে যে মোৰ বিপদ হ'ব তাৰ নিশ্চয় কিবা অসুবিধা হৈছে খুৰী চাব সি এদিন আহিবই তই ভিতৰলৈ গৈ ইয়াত ওলাই থকাটো ভাল কথা নাই হোৱা ভিতৰলৈ গৈ মনটো নিশ্চয় কিবা এটা হৈছে সি বিপদত পৰিছে খুৰী তই তাৰ কথা ভাবি লাভ নাই সি বিপদত পৰাটো স্বাভাৱিক সি তেনেকৈয়ে মানুহ তাৰ কিবা এটা হ'লে মই কেনেকৈ জীয়াই থাকিম খুৰী মই তোৰ ভালৰ বাবে কৈছোঁ তই ঘৰলৈ গুচি যাগৈ তই ইয়াত থকা বুলি মানুহে গম পালে মই বিপদত পৰিম আপোনাক বিপদত পৰিবলৈ নিদিওঁ খুৰী কিন্তু মনটো নহালৈকে মোক ইয়াৰ পৰা যাবলৈ নক'ব ঠিক আছে থাক কিন্তু সাৱধানে থাকিবি অসম্ভৱ মোৰ ঠাইৰ পৰা মোৰ পুত্ৰক ধৰি লৈ গ'ল তহঁতি হাত সাবুতি বহি থাকিলেই বছ আপোনাৰ পুত্ৰই আজি আপোনাক লগ পোৱাৰ কথা আছিলে বছ মোৰ পুত্ৰৰ লগত ইমান শত্ৰুতা কাৰ আছে মোক এঘণ্টাৰ ভিতৰত বিচাৰি আনি দে অ'কে বছ এতিয়া যা মোৰ মুখ চাই থাকিব নালাগে বছ ই এতিয়ালৈকে মুখেৰে একো বকা নাই এই নমসাৰামটোক ইয়াক তাতেই তই মাৰি আহিব লাগিছিলে বছ আপুনি অৰ্ডাৰ দিয়ক ইয়াক এতিয়া চাফা কৰি দিম তই ইয়াক মৰাৰ আগতে বিধায়কৰ জীয়েকক ক'ত থৈছে সেই কথাটোকে কৰা নাই আকৌ বছ
তোক শেষবাৰৰ বাবে বিধায়কৰ জীয়েকক ক'ত লুকুৱাই ৰাখিছ? কি চাইছে বছ? ইয়াক মাৰি দিয়ক। যা, ইয়াক একবাৰৰ কাৰণে মাফ কৰি দিয়া হয়। যা, বিধায়কৰ জীয়েকক লৈ আমাৰ সন্মুখৰ পৰা গুচি যা। কিন্তু কিয় বছ? ইয়াক এৰি দিলে আমালৈ বিপদ আনিবও পাৰে। ইয়াৰ ভাল পোৱা খাতিৰত এবাৰ মাফ কৰি দিয়া হয়। যা এতিয়া আমাৰ সন্মুখৰ পৰা বিধায়কৰ জীয়েকক লৈ চিৰদিনৰ কাৰণে গুচি যা। আঁতৰ হয় আমাৰ চকুৰ পৰা। ঐ বছ, সিটো পক্ষ মানুহ এটা পাই লৈ আহিছো। ভাল কাম কৰিছ। তই সুধ মোৰ পুত্ৰ ক'ত আছে? ঐ, মনটো ক'ত? মনটোক মুকলি কৰি দিলো। বছ, এতিয়া এইটো কি কৰো? আমাৰ আদালতত কেৱল মৃত্যুদণ্ড, তাৰ বাহিৰে অন্য একো নাই। আপোনাৰ পুত্ৰক মুক্তি দিয়াৰ পিছতো ইয়াক যদি মৃত্যুদণ্ড দিওঁ তেনেহ'লে আমি নিজৰ বিপদ নিজে চপাই লোৱা হ'ব বছ। যিমান বিপদ আহক আমিও সাজু আছো। এইটো মাত্ৰ আৰম্ভণিহে। দে বন্দুকটো। এই জংঘলত ৰাজত্ব কৰিবলৈ আৰু মাথো এখোজ বাকী। ইমান দিন হ'ল, কালিক এতিয়ালৈকে দেখি পোৱা নাই যে। আমাৰ ঠাইলৈ বিপদৰ সংকেত আহিছে নি বাৰু? আহিবলৈ দে। সকলোবোৰ এটা এটা মৰিশালীলে পৰিণত কৰি দিম। তেন্তে যা, মই অনুমতি দিছোঁ। আগত যোন আহে চবকে মাৰি খতম কৰি দিম। ওকে বছ। বছ, এনেকুৱা আৰু লুকাই লুকাই কিমান দিন অপেক্ষা কৰিম? তই ধৈৰ্য ধৰ। এই ৰাৱণে এই লংকা জ্বলাই থৈ যাব। অ'কে বছ, তেনেহ'লে মই পানী সন্ধানত যাওঁ। লৈ যা। তোৰ কামত দিব। অ'কে বছ। না হাতত বন্দুক আছে, না বন্দুকলে ভয়। হাতত মাথো বিৰি, তাকো বিজু বিৰি। মোৰ ঠাইলৈ আহি মোৰ কাণত বন্দুক থবলৈ ইমান সাহস? সন্মুখলৈ আহ, দম আছে যদি। বন্দুক মোৰ হাতত আৰু তোৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা। এতিয়া মৰিবলৈ সাজু হ। মোক মাৰি তই এই ঠাইৰ পৰা বাচি যাব নোৱাৰিবি। সেইটো সময়ত গম পাম। তোৰ শেষ ইচ্ছা কি আছে ক? মোৰ শেষ ইচ্ছা হৈছে তোৰ মৃত্যু, কেৱল তোৰ মৃত্যু। তই এতিয়া মৃত্যুৰ বাবে সাজু হ। আমাৰ ঠাইত আহি আমাক এই দাদাগিৰি। বছৰ কাণত বন্দুকটো আগতে তই এবাৰ ভাবি চাব লাগিছিল। বছ, আপুনি অৰ্ডাৰ দিয়ক। ইয়াক এতিয়াই চফা কৰি দিয়ক। নাহ জনী, মই তোক আদেশ ইয়াক মাৰিবলৈ দিব নোৱাৰোঁ, কাৰণ ইয়াক মাৰি দিলে আমাৰ জংঘলখন অপবিত্ৰ হৈ যাব। তই সেইবাবে ইয়াক এবাৰ মাফ কৰি দে। ইয়াক মাফ কৰা নহ'ব বছ। এনেকৈ সকলোকে মাফ কৰি দিলে এই বন্দুক উপাচনে কামেই নাই। তেন্তে দলিয়াই দিওঁ। সেইটোকে কৰিবলৈ আমাৰ ইমান সময় প্ৰয়োজন হৈ গ'ল। যা বন্ধুবোৰ দলিয়াই দে। আজিৰ পৰা আমি এটা ভাল পথত আগবাঢ়ো।